পিতাই চাহ লওক তই যাব ওলাইছ ৰ মই জনক মাতি দিওঁ সিটো অকণমান আগবঢ়াই দিব পাৰিম হ'ব পিতাই মই যাব পাৰিম ৰচোন ৰ হেল্ল' জোন ক'ত আছ তই তই অকণমান এইফালে আহিব পাৰিবি নেকি মাজনী মানে কলেজ যাবলৈ ওলাইছে তই যদি পাৰ অকণমান আগবঢ়াই দেচোন হ'ব দে হ'ব পিতাই মই বেগটো লৈ আহোঁ যা তই আহিলি খুৰা মাজনী জোন আহিলে দে দে সোনকাল কৰ এজন মই বাহিৰলৈ যাওঁ মোৰ কাম অলপ আছে তই মাজনীক লৈ যাবি ঠিক আছে খুৰা হ'ব ইমান থৰ লাগি চাই থাকিব নালাগে মই দেখিবলৈ এনেও ধুনীয়া বল নহ'লে পলম হ'ব ঠিক আছে বল ঐ তই চাইকেলখন এনেকৈ ঠেলি ঠেলি যাবি নেকি মোৰ পলম হৈছে চাইকেল চলা আগৰ পৰা চলামা জোনাকী তোক এটা কথা কওঁ তোক ইমান বেছি ধুনীয়া কিয় লাগে জানো কিয় কাৰণ মোৰ মৰম ভাল পোৱা তোৰ লগত আছে আৰু যিটো বস্তুত মৰম ভাল পোৱা থাকে ন সেই বস্তুভাগ এনেও নতুন হৈ পৰে হয়নে তাৰমানে তই কি ক'ব বিচাৰিছ তই মোক ভাল পাওঁ বাবেহে মই ধুনীয়া এনেই মানে মোৰ একো নাই ৰাতিৰ আকাশত যেতিয়া জোনটো ওলায় তেতিয়া আকাশৰ সৌন্দৰ্য অনুভৱ কৰিব পাৰি ঠিক তেনেদৰে তোৰ জীৱনত এই জোন আছে বাবে তই উজ্বলি আছ তোক আজি মই চাইকেল ৰখা কিয় ৰখাবিনে আৰে কি হলো তই চাইকেলৰ পৰা নামি গলি যে কলেজ যাওঁ নেকি মই যাব পাৰিম তই যা আৰে খং কিয় কৰিছ মই খং নাই কৰা মই পাৰিম তই যা মই সঁচাকৈ গুচি যাম কিন্তু
ক'ত যে সোমাই থাকে নহয়। এইফালে মোৰ বেলেগ কামো আছে। এই খুৰীজনীও নহয়। খুৰী, অ' খুৰী। অ' তইহে ইমানকৈনো কিয় চিঞৰি মৰিছ? অ' মই পিছফালে কাপোৰ ধুই আছিলোঁ। অ' এই বেমাৰী দেহাটোলৈ আপুনি কেলৈ কাপোৰ ধুব লাগে কওকচোন? এবাৰ মোক ক'লেও হয়, মই আছোঁ নহয়। হ'ব, মই ইমানো বুঢ়ী হোৱা নাই বুজিছ। এইখিনি কাম কৰি ল'ব পাৰিম। নাই, একেবাৰেই নহ'ব। আপুনি ইয়াত বহি থাকক। মই বেগেতে কাপোৰখিনি ধুই ভাতকেইটা বনাই মই গৈ থাকিম। আপুনি আৰু আপোনাৰ মৰমৰ পুত্ৰই একেলগে খাব। হ'ব। এই ছোৱালীজনী আমাৰ ঘৰখনৰ প্ৰতি ইমান চিন্তা। তাইক লৈ ভাবিলে মই আচৰিতেই হওঁ। তাই বা মনত কি ভাবি আছে। কি হ'ল তোৰ? ইমানকৈনো কি ভাবি আছ? নাই অ' খুৰী, এই কাপোৰটো ইমান বেয়া গোন্ধাইছে কি শুঙি চাইছোঁ। হয় নেকি? মোৰ কাপোৰৰ গুণ নাপাওঁ হ'বলা। নাই নাই, বলক বলক খুৰী, ভাত বনাওঁগৈ। এই হ'ব হ'ব, ভাত মোৰ অথনিয়ে হ'ল। এতিয়া মাত্ৰ তই খাই গলিয়ে হ'ল। বাহ খুৰী, ইমান খৰনে? বলক। কি হ'লো তোৰ? অথনিৰ পৰা যে কলেজৰ সন্মুখত তই এনেকৈ ৰৈ থাকিলি? আৰে মাত নিদিয় কিয়? কি হ'ল ক? তই ক'লেহে বুজিব পাৰিম, এনেকৈ থাকিলে বুজিব পাৰিম নেকি? জোনাকী, তই আৰু কলেজ যাব নালাগে, পঢ়িবও নালাগে। বহুত পঢ়িলি তই। পাগল, হঠাৎ এইবোৰ মূৰত কি সোমাই আনিছ? চা জোনাকী, মই সঁচাকৈ কৈছোঁ, তই আৰু কলেজ যাব নালাগে। মই যদি কলেজলৈ নাযাওঁ, ভালকৈ নপঢ়োঁ, চাকৰি কেনেকৈ পাম? আৰু যদি মই চাকৰি নাপাওঁ, তেনেহ'লে আমাৰ ডাঙৰ ডাঙৰ সপোনবোৰ কেনেকৈ পূৰণ হ'ব? নালাগে আমাক ডাঙৰ ডাঙৰ সপোন। আমাৰ যিমানখিনি সামৰ্থ্য সিমানখিনি সপোন দেখিম। মই কাম কৰিম, তই কৰিবি, যি কৰিম দুয়োটাই মিলি কৰিম। এই চব মানে হঠাতে তোৰ কি হ'ল? ভয়, তোক হেৰুৱাৰ ভয়। তোক যদি আনে চকু দিয়ে, তোক যদি মোৰ পৰা কোনোবাই কাঢ়ি লৈ যায়, তেতিয়া মোক বাৰু তোৰ পৰা কোনে আঁতৰাব পাৰিব কচোন? নোৱাৰে, জানো, বিশ্বাস আছে। তেতিয়াহ'লে যদি হঠাৎ এজাক ধুমুহা আহে আৰু ধুমুহা যদি আমাৰ দুয়োটাৰে ঠিকনা নোহোৱা হৈ যায়, তেতিয়া মোৰ কি হ'ব, তোৰ কি হ'ব, আমাৰ সপোনবোৰ, আমাৰ মৰম ভাল পাবৰ কি হ'ব? জোন, তই অকণমান শান্ত হচোন। মই জানো তই মোক বহুত বেছি ভাল পাৱ। সেইকাৰণে তই মোক হেৰুৱাবলৈ ভয় কৰ। ময়োতো তোক হেৰুৱাবলৈ ভয় কৰোঁ, কাৰণ ময়ো তোক বহুত বেছি ভাল পাওঁ। পৃথিৱীৰ কোনো শক্তিয়ে আমাক আঁতৰাব নোৱাৰে। তই এইবোৰ ভাবি মিছাতে তোৰ মনটোক কষ্ট নিদিবি।
অথনি পোৱা যে মাতি আছোঁ মাত এষাৰ দিব পৰা নাই হ'বলা। নাই অ' মই শুনাই নাই। আজিকালি মোৰ কিবা এটা হৈছে জাননে, অনবৰতে কিবা ভাবি থকা যায় অ'। মনৰ কথাবোৰ মনৰ মাজত খাচি থ'লে এনেকুৱা হ'বই। মনৰ ভিতৰতে কাৰোবাক ভাল পাই থকা অনুভৱবোৰেই বৰ সুকীয়া অ'। না তাক পোৱাৰ হেঁপাহ নে হেৰুৱাৰ ভয়। মনৰ কথাবোৰ মনৰ মাজত খাচি ৰাখিলে তেতিয়া বিষাক্ত হৈ পৰে, তেতিয়া আকৌ বৰ ভয়ংকৰ। এতিয়া তই কাক লৈ সপোন দেখিছ সেই কথাটোতো মই নাজানো, আৰু তই যাক লৈ সপোন দেখিছ সেই কথাটো কৈ দে সময় থাকোঁতে। মোৰ হ'ল বল। কি? তাৰ মানে তই মোৰ কথা গুৰুত্ব নিদিলি? সময়ৰ লগত যুদ্ধ কৰিব পৰা ছোৱালী মই। সময়ত যি হ'ব দেখা যাব, বল। ঐ, ফোনৰ নিচাত দেখোন কাৰ চেণ্ডেল পিন্ধিছ ক'বই নোৱাৰ। ফুচফুচাই কাৰ লগত কথা পাতি আছ? নাই মা, মোৰ লগৰ। হ'ব দে, মোক শিকাব নালাগে আৰু মোৰ পৰা লুকাবও নালাগে। কোন ক? তুমি খং নকৰাতো? এই নকৰো দে, ক। মা জোনাকী। জোনাকী? আমাৰ ৰঞ্জিত মাষ্টৰৰ ছোৱালী। অঁ মা। মা, আৰে মা শুনাচোন। কি হ'ল এনেকৈ খং কৰি গুচি আহিলে যে? নাই কৰা, ভাত খাই ল। মা ৰ'বাচোন, শুনাচোন। মা, তুমিতো সকলোবোৰ জানা আমি সৰুৰ পৰা একেলগে ডাঙৰ হৈছোঁ। আমাৰ বুজাবুজি আছে। আমাৰ মাজত কি প্ৰেম হ'ব নোৱাৰে নেকি? ভাল পোৱা হ'ব নোৱাৰে নেকি? নোৱাৰি। কিন্তু কিয় মা? সকলো প্ৰশ্নৰ উত্তৰ নাথাকে জোন। উত্তৰ থাকে মা, কিন্তু তুমি বিচৰা দিবৰ কাৰণে। বাওনা হৈ চন্দ্ৰলৈ হাত নেমেলিবি। মা, আমি কোনো বাওনাও নহয় আৰু তাই কোনো চন্দ্ৰও নহয়। মুখে মুখে কথা ক'ব শিকিছ তই? মাজনী, তই ইয়াতে অকলে অকলে কি ভাবি আছ? আহ ভিতৰলৈ। নাই পিতাই, এনেই। আপুনি যাওকচোন, মই যাম। হ'ব দে, সোনকালে আহ। মা, তোমালৈ আজি মোৰ বৰকৈ মনত পৰিছে। তোমাৰ অবিহনে মই বৰ কষ্টত জীয়াই আছো মা। জোন, তই এতিয়াও কান্দি আছ? খঙতে তোৰ ওপৰত হাত তোলালো। আচলতে মই তোৰ ওপৰত হাত তুলিব নালাগিছিল, ভুল হৈ গ'ল। তই বেয়া নাপাবি অ'। চা জোন,
ৰঞ্জিত ছাৰহঁত বহুত ধনী মানুহ। গাঁওখনত তেওঁৰ এটা নাম আছে আৰু গাঁওখনত তেওঁক সকলোৱে বৰ সন্মান কৰেও। এইবোৰ কথা যদি ছাৰে গম পায় মনত কম আঘাত পাবনে? আৰু ছাৰে তোক একেবাৰে নিজৰ ল'ৰাৰ দৰে ভাবেও। তেনেস্থলত তই মা মই জানো, বুজি পাওঁ, কিন্তু মা মই তাইৰ অবিহনে থাকিব নোৱাৰোঁ আৰু তাইও নোৱাৰে। তাইক বিলাসিতা জীৱন নালাগে মা। আমি যদি নিমখ তেলেৰে ভাত খাব পাৰিছোঁ, তাইও পাৰিব। মই জানো জোনাকী ছোৱালীজনী বৰ ভাল, মৰম লগা, সহজ সৰল ছোৱালীও। কিন্তু তই আৰু জোনাকী ভবাৰ দৰে ছাৰেতো কথাবোৰ তেনেকৈ নাভাবে। জোন, নিজৰ মাক বাপেকে ছোৱালীজনীক ভাল ঘৰ এখনলৈ উলিয়াই দিব বিচাৰে। মা সকলো সম্পৰ্কত টকা পইচাৰে নচলে মা। সিহঁতৰ ঘৰত এবাৰ তুমি কথা পাতা মা, কি জানিবা মানি লয়। ইমান খাজি কাচি কলৈ যোৱাও মোৰ মৰমৰ বান্ধৱীজনী? জোনদাই মাতিছে ৰ, তাকে এপাক লগ কৰি আহোঁ। অহ, আজি পিছে আমাৰ ছোৱালী গাত তাতেই নাই। পিছে মনৰ কথা ক'ম বুলি ভাবিছনে নাই? কৈ দে বৈছ, সময় থাকোঁতে কৈ দে, তাৰ পাছত আৰু কি লাগে? থেই, ফটুৱাখিনিৰ বাহিৰে কিবা জাননে তই? বাৰু মই যাওঁ। যা ঐ ৰাম, আমাৰে ৰঞ্জনৰ বিয়াহে। এইজনী আহি আছো ৰ। পিতাই, চাহ। অঁ দে। মোৰ অকণমান কাম এটা আছে, লগৰজনীৰ ঘৰৰ পৰা আহোঁ। যদি দেৰি হয় আপুনি ভাতকেইটা খাই দিব। অঁ হ'ব দে, মই পাৰিম। অঁ আৰু সোনকালে আহিবি। হ'ব পিতাই। আজি তোৰ মোৰ কাৰণে ইমান কি মনত পৰিলে? তোৰ লগত মোৰ অলপ কথা আছে। হয় নেকি? কচোন। আগতে বহি লচোন। আৰু শুন, মই মানে টকা উপাৰ্জন কৰিব বিচাৰোঁ। তইয়ে কচোন মই কি কৰিলে ভাল হ'ব? বাহ, আজি হঠাতে টকা উপাৰ্জন কৰাৰ কথা মনলৈ আহিলে যে? ল'ৰাৰ মতলব কি হা? মতলব একো নাই, কিবা এটা পাবৰ কাৰণে কিবা এটাতো কৰিবই লাগিব, নহ'লে সপোনবিলাক সপোন হৈ ৰ'ব। কথাবোৰ কিবা মোৰ হজম হোৱা নাই, ভালদৰে কচোন। চা, মই মানে এজনী ছোৱালীক ভাল পাওঁ আৰু তাইক পাবৰ কাৰণেতো মই কিবা এটা কৰিবই লাগিব, আৰু তেতিয়াহে সিহঁতৰ ঘৰৰ মানুহে তাইক মোৰ লগত বিয়া দিব। তই মানে আন কাৰোবাক ভাল পাওঁ আৰু তই মোক এতিয়াহে জনাইছ। বাহ ল'ৰা, ডাঙৰ হৈ গলি দে তই। বাদ দে এইবিলাক, এতিয়া তইয়ে কচোন মই কি কৰোঁ, কচোন। ঐ ক না। সঁচা প্ৰেমে কেতিয়াও টকা পইচাৰ বিচাৰ নকৰে। তাই যদি তোক সঁচাকৈ বিচাৰে ন, তই যেনেকৈ আছ তাই তেনেকৈ তোৰ লগত আহিব। সঁচা প্ৰেমত পৰা মানুহে কেতিয়াও টকা পইচাৰ বিচাৰ নকৰে। তাৰ লগত থাকিলে সি খুৱাব পাৰিবনে নাই, সি যি লাগে মোক দিব পাৰিবনে নাই, এইবিলাক কেতিয়াও বিচাৰ নকৰে। তই যেনেকৈ আছ, তাই যদি তোক সঁচাকৈ ভাল পায় তাই তোলৈ তেনেকৈ আহিব। পইচানো কি, আজি আছে কালি নাই। তই আনৰ কাৰণে কেতিয়াও সলনি নহবি, নহ'লে তোৰ নিজৰ বুলিবলৈ একোৱেই নাথাকিব, তোৰ একোৱেই অস্তিত্ব নাথাকিব। জোন, মই আজিলৈ আহিছোঁ দে, কিবা দৰকাৰ হ'লে মোক জনাবি, আৰু মোৰ বিশ্বাস আছে তই তাইক সুখত ৰাখিব পাৰিবি। na na na
na na na na ne na 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 ne na 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 আহিলি বহ ইয়াতে হ'ব জোনাকী যোৱা ৰাতি মই সপোনত দেখিলোঁ আৰু সপোনটো ইমান মৰমীয়াল আছিল নহয় হাল পাই দেখিলোঁ তই মোৰ ওচৰত নাই সেইবাবে তোক লগ কৰিবৰ কাৰণে উদ্ধাৰটো খাই আহিছোঁ হ'ব থ তোৰ কথা দিঠকততো একো এটা কৰিব নোৱাৰ সপোনবোৰৰ মাজত সপোন দেখৰ ৰাজকুমাৰ হৈ থাকিবি আজিলৈকে মই বিচৰা ধৰণে কিবা এটা কাম কৰিব পাৰিছনে মোৰ মনটোৱে কি বিচাৰে তই এবাৰ ভাবি চাইছনে নাই ক'ত বুজিবি তোৰতো মোৰ কাৰণে সময় নাই ঐ ছোৱালী সময় সময়কে চিঞৰি নাথাকিবি এদিন এনেকুৱাকৈ সময় দিম তেতিয়া সময়ো ক'ব লাগিব বাৰু এইবিলাক বাদ দে মায়ে তোক মাতি পঠিয়াইছে কিয় কিয় মানে মই সকলোবোৰ কথা কৈ দিলোঁ আমাৰ দুয়োৰে মোৰ ভয়হে লাগিছে নাযাওঁ নেকি আজি একো নহয় ব'ল ইমান ভয় কৰিব নালাগে ব'ল কি হ'ল আকৌ চাবি পৰিবি na 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 ne na 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 ne na 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 ne oh oh বৰপিতাই অ বৰপিতাই কোন বিতুপন তইহে বহি ল বহ ইয়াতে পিছে বহুত দিনৰ মূৰত যে হে এইপিনে অহাই হোৱা নাই সেইকাৰণে আজি আহিলোঁ ভাবিলোঁ এপাক মাৰি আপোনাক খবৰ এটাকে লৈ যাওঁ ভালেই কৰিলি বুজিছ ভালেই কৰিলি এই মাজনী থাকিলে একাপ চাহকে খাই যাব পাৰিলি হয় পিছে তাই আকৌ সেই এজনী বান্ধৱী ঘৰলৈ ওলাই গ'ল আচলতে বৰপিতাই ঐ আহ ঐ আজি নাযাওঁ নেকি ধেই আও যদি কিবা বেয়াকৈ কয় নহয় চাবি কিন্তু মই তোক কি কৰিম প্ৰেমত যে অকল মিঠাই আছে সেইটো নহয় প্ৰেমত তিতা মিঠা কেহা সকলোবোৰ আছে প্ৰেম কৰিছ যাতে ভয় কৰিব নালাগে ঐ তই থ লাগিলি যে আকৌ ঐ কি বা কয় একো নকয় ইমান ভয় কৰিব নালাগে কি হয় ছোৱালী ভয় কৰি থকা যেন লাগিছে এনেচোন বৰ বৰ কথা মা কাইলৈ কি হ'ল জানানে বাদ দিয়া এইবিলাক মা এতিয়া তুমি কোৱা তোমাৰ হ'ব লগা বোৱাৰীজন কেনেকুৱা লাগিছে বাকী চাগে চব ঠিকেই আছে অকণমান কটিয়াই আছে বদমাছ এইবিলাক ধেমালি কৰে নেকি মা আমাৰ মাজত এইবিলাক চলিয়ে থাকে এইবিলাকে আমাৰ মাজৰ মৰম মা হ'ব দে কিবা এটা বনাইছোঁ বল খাই হ'ব ল'বি মা ভিতৰলৈ na 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 ne na 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 ne na na na
ছাৰ ৰুণজুন এনেকৈ তই কান্দি নাথাকিবি যি হ'ব লগা আছিল হৈ গ'ল তই মিছাতে মনত কষ্ট নিদিবিচোন নাই মইতো ঠিকেই আছোঁ কি হোৱা দেখিলি না 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 মই বুজি পাওঁ তই কেনেকুৱা অৱস্থাত জীয়াই আছ না 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 na 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 ক'ত গৈছিলি পিতাই আপোনাক মই অথনি কৈছিলোৱে মই যেটো প্ৰস্তাৱ কৰিছো হেতুৰ উত্তৰ এটো নহয় পিতাই এই দিনটোৰ কাৰণে মই তোক তুলি তালি ডাঙৰ দীঘল কৰিছিলো হে বাপেৰ মান সন্মান সকলো মাটিৰ লগত মিহলাই দিলি মিছা কথা কৈ জোনৰ লগত চি 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 পিতাই নামাতিবি মোক পিতাই বুলি ইমান বিশ্বাস কৰিছিলো মই তহঁত দুয়োটাকে কিন্তু তহঁতে এতিয়া কান্দি দেখুৱাব নালাগে মই আৰু ইয়াত নাথাকোঁ একেবাৰে মা দেউতাৰ ওচৰত গুচি যাম মই ইয়াত থাকিলে মোৰ উশাহত কষ্ট হ'ব মই জোনক আনৰ লগত চাব নোৱাৰোঁ কেতিয়াবা যদি জোন বিপদত পৰে মোক মাতি দিলে হ'ল মই আহিম ৰুণজুন তই হঠাৎ ইমান ডাঙৰ সিদ্ধান্ত এটা নলবিচোন মই লাগিলে জোনৰ লগত এবাৰ কথা পাতি চাম তাৰমানে তই কি জনাব বিচাৰিছ ৰুণজুনে যে জোনক ভাল পায় আৰু জোনে যে আন কাৰোবাক ভাল পায় সেইকাৰণে ৰুণজুন গাঁৱৰ পৰা যাব ওলাইছে চা ৰশ্মি ৰুণজুনে যে জোনক ভাল পায় এইটো কথা তোৰ আৰু মোৰ মাজতে আছে জোনে যাতে এইবিলাক কথা একোৱেই গম নাপায় নহ'লে সি মনত বহুত কষ্ট পাব সি মোক বহুত ভাল বান্ধৱী বুলি ভাবে মিছাতে আমাৰ বন্ধুত্বৰ মাজত দাগ নলগাবি ৰশ্মি আৰু তোৰ মোৰনো কি আগৰ নিচিনাই যেনেকৈ আছোঁ তেনেকেই থাকিম না কাৰোবাক পোৱাৰ আশা নে হেৰুৱাৰ বেদনা হঠাৎ এনেকৈ যাব ওলাইছ যে ঘৰত কিবা সমস্যা হৈছে যদি ক ময়ো যাম তোৰ লগত আকৌ আহিমতো মই ইমান আচৰিত হ'ব লগা কি আছে সঁচাকৈ আহিবি ন মনত পৰি থাকিব তোলে মোৰো তোলে বহুত মনত পৰি থাকিব হ'ব দে গৈ পাই কিন্তু খবৰ এটা কৰিবি হ'ব দে ব'ল মই আগবঢ়াই দিওঁ শুন খুৰীৰ লগত কাজিয়া কৰি নাথাকিবি আৰু প্ৰেমত ইমান মজগুল হৈ নাথাকিবি খুৰীক অলপ কামত সহায় কৰি দিবি
আৰু শুন, ইমান ভাবি থাকিব নালাগে, মই ভালদৰে গৈ পাম। আজিকালা বেছিকৈ খাই পালোঁ বে। ঐ জোন, চাচোন, সৌ আকাশত তই পোহৰ বিলাই আছ, আৰু তাৰ ছাইডত থকা তৰাটো হৈছে জোনাকী। তহঁত দুটাকে কিন্তু ভাল মিলিছে। আৰু ৰচোন ৰ, আৰু সৌ ছাইডত থকা তৰাটো কোন বে? সি জোনাকী ফালে কেলা বৰ বেয়াকৈ চাই আছে। এইডাল থ, তোৰ নিচা হৈছে। ল, এই দুষ্ট তৰাটোৱে কিন্তু কিবা অঘটন ঘটাব দেই। চুপ, একদম চুপ। এসোপা গিলি থাকিবি আৰু যাতা বকি থাকিবি। বল ঘৰলৈ বল, বল। এই চব মানে বল, পঢ়িবি। মাজনী, চাওঁ এইফালে চাচোন। প্ৰেম ভালপোৱা এইবোৰ মানুহৰ জীৱনলৈ আহেই, কিন্তু প্ৰেম আৰু ভালপোৱাৰে মানুহৰ জীৱন নচলে নহয়। মই তোক বহুত ভাল পাওঁ, আৰু তই কষ্টত থকাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰো। তোক লৈ মোৰ বহুত সপোন আছে মাজনী। সেয়ে কৈছো, তই জোনক পাহৰি যা। মই তোৰ কাৰণে এজন ভাল ল'ৰা চাইছো। সি তোক বহুত মৰমত ৰাখিব। তাৰ এটা ভাল চাকৰিও আছে, আৰু কেতিয়াও তোৰ অভাৱ অনুভৱ নহ'ব। পিতাই, টকা পইচাৰে সকলোবোৰ কৰিব নোৱাৰি। চাকৰি থাকিলে বুলিয়ে যে জীৱনটো সুখৰ হ'ব তেনেকুৱাতো কোনো কথা নাই। পিতাই, মোক দামী দামী গাড়ীত ঘূৰাব নালাগে, দামী দামী গহনাও পিন্ধাব নালাগে। মই সাধাৰণভাৱে চলিব বিচাৰো। দুবেলা দুমুঠি খাবলৈ নাপালেও কোনো কথা নাই। এসাঁজ খাই এসাঁজ নোখোৱাকৈ হ'লেও থাকিব পাৰিম। পিতাই, মোক দামী গাড়ীত ঘূৰাব নালাগে। দুয়োৱে হাতত ধৰি এখন চাইকেলতো যাব পাৰিম। আৰু দামী দামী অট্টালিকাতো মোৰ থাকিবলৈ মন নাই। এটা জুপুৰি ঘৰত থাকিও মই মোৰ সপোনবোৰ বিচাৰি পাম পিতাই। পিতাই, মোক জোনৰ পৰা আঁতৰ নকৰাব। মই আপোনাক হাত জোৰ কৰিছো। প্ৰেমত অন্ধ হৈছ তই, আৰু সেইকাৰণে তই বাহিৰৰ ৰঙীন পৃথিৱীখন দেখা পোৱা নাই। অন্ধ হৈ চলিবলৈ দিয়ক। ৰঙীন পৃথিৱীখনৰ স্বাৰ্থপৰ মানুহবোৰৰ পৰাতো অন্তত দূৰত থাকিব পাৰিম। পিতাই, আপুনি মাত্ৰ এবাৰ আমাৰ সম্পৰ্কটো গ্ৰহণ কৰক। চাব, আপোনাৰ মাজনীয়ে সদায় হাঁহি হাঁহি জীৱন কটাব। একদম চুপ থাক। মই জানি বুজি এজন অভদ্ৰ ল'ৰা হাতত তোক গতাব নোৱাৰো, আৰু মোৰ সিদ্ধান্ত কেতিয়াও সলনি নহয়। আৰু যদি মোৰ সিদ্ধান্ত বাহিৰত যাব বিচাৰ, তেতিয়াহ'লে মোৰ মৰা মুখ দেখিবি। কথাষাৰ মনত ৰাখিবি। পিতাই, 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 মোৰ কথাটো শুনকচোন। পিতাই, পিতাই, দৰ্জাখন খোলকচোন। পিতাই,
মোৰ কথাটো শুনকচোন। জোন জোন ক'ত গ'লনো ই জোন অঁ মা ঐ ৰ এইটো লচোন কিয় এইটো এই জোনাকীক দিবিচোন এই পায়স অলপ বনাইছিলোঁ তাই খাই বৰ ভাল পায় নহয় দিবি যা কিয় মা বোৱাৰীৰ কাৰণে ইমান মৰম নেকি চাবি আকৌ বোৱাৰী মৰম পাই মোক পাহৰি নাযাবি এই বদমাছটো যা সোনকালে আহিবি হ'ব দে মই কাপোৰটো চেঞ্জ কৰি গৈ আছোঁ বৰপিতাই জোনাকী নাই নেকি অ' কি হ'ল কিয় লাগে মানে বৰপিতাই মায়ে তাইৰ কাৰণে এইটো দি পঠাইছিল কি আছে তাত তাই যে ভাল পায় ক্ষীৰ তাকে বনাইছিলে আৰু মোক দি পঠিয়াইছে তাইৰ কাৰণে তাই কি ভাল পায় কি বেয়া পায় তাক জানিবলৈ তহঁত কোন হা বৰপিতাই আপুনি মোক চাই কিয় বেয়া পাই আছে ন আচলতে সেইদিনা পাৰ্ট হয় চুপ মোৰ জানিবলৈ মন যোৱা নাই আৰু জোনাকী ওচৰলৈ আহিবলৈ কোনোদিন চেষ্টা নকৰিবি এইটো লৈ যা তহঁত মাক পুতেৰে কি ভাবিছ হা চাওক বৰপিতাই মই যদি কিবা ভুল কৰিছোঁ মোক গালি দিয়ক লাগিলে 200 মাৰি দিয়ক মই আপোনাক বেয়া নাপাওঁ কিন্তু মাৰ মৰমক লৈ এষাৰ মাত নিদিব নালাগে আপোনাৰ ছোৱালী খাব মই লৈ যাম এই মাজনীও নহয় কাক কেনেকৈ মৰম কৰিব লাগে তাকে নাজানে জোনাকী 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 আবে কেলা আঁতৰ না তই কি ভাল বুজি আবে কেলা তাৰ কাৰণে মোৰ মায়ে ক্ষীৰ বনাই দিছিলে তাকো মই লৈ আহিছিলোঁ মই আবে কেলা তাই এবাৰ বাহিৰত ওলাই নাহিল বে আৰু কেলা তাইৰ বাপেক আবে তাইৰ বাপেকে মোৰ মাক বেয়াকৈ ক'ব ভিতৰলৈ যা ভিতৰত যা অৰ্জুন এই টিফিনটোত পায়সখিনি থাকিলেই যে অঁ মা মই পাহৰি থাকিলোঁ নহয় এই পেলাই দে এই ল'ৰাটোৰ লগত নহয় একো এটা কাম ভালকৈ কৰিব নোৱাৰো এই মা মই এনেই টেনশ্যন আছোঁ যোৱাচোন যোৱা ৰচোন তোৰ আকৌ কি হ'লে
নাই একো নাই যোৱাচোন যোৱা এই যা যি কৰ কৰিবি মই শুই থাকোগৈ পানী পানী জোন পানী জোন 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 পানী 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 ভিতৰত কি পৰিল মা মই কৈ থাকোঁ তুমি ইমান কাম কৰিব নালাগে চাওঁ ইয়াতে বহি লোৱাচোন চাওঁ ভালদৰে বহি লোৱা ৰ'বা মই পানী লৈ আহি আছোঁ জোন চাওঁ পানী অকণমান খাই দিয়াচোন তুমি ইয়াতে অকণমান বহি দিয়াচোন মই দুজনক মাতি আছোঁ ঐ জোন নালাগে যাব ৰঞ্জন জানো আছে হ'ব মই কিবা এটা কৰি আছোঁ তুমি ইয়াতে অকণমান বহা মই তোমাৰ কাৰণে ঔষধ লৈ আহি আছোঁ নালাগে জোন তই তই মোৰ ওচৰত থাক অজোন মোৰ মোৰ বুকুখন দেখোন মা? বহুত বিষাইছে ঐ মা তুমি ধৈৰ্য ধৰা যদি মই ঔষধ লৈ নাহোঁ তুমি কেনেকৈ সুস্থ হ'বা তুমি অকণমান ৰোৱা মই এই যাম এই আহিম মা মই এই যাম এই আহিম তুমি অকণমান ৰৈ দিয়া মই মেডিচিন নানিলে তুমি কেনেকৈ সুস্থ হ'বা কোৱাচোন ৰ'বা মা মই আহি আছোঁ অজোন নালাগে নালাগে নাযাবি নাযাবি অজোন জোনাকী তই আমাৰ ঘৰলৈ যাচোন মাৰ হঠাৎ গাটো বেয়া হৈ আহিছে মই ঔষধখিনি লৈ আহোঁ মাৰ কি হৈছে নাজানো হঠাৎ কিবা হ'ল তই যা মই গৈ আছোঁ জোনাকী ক'তো যাব নোৱাৰে তাই আনৰ ঘৰত কাম কৰা নাইবা মানুহ চোৱা চিতা কৰা ছোৱালী নহয় পিতাই মই যি কৈছোঁ সেইটোৱেই হ'ব ভিতৰলৈ পিতাই আজিৰ কাৰণে মোক যাবলৈ দিয়ক মই আপোনাক হাত জোৰ কৰিছোঁ আজি অন্ততঃ মোক মানা নকৰিব মই আপোনাৰ সকলোবোৰ কথাই মানি লৈছোঁ কিন্তু আজি তই যদি পদূলিৰ পৰা এখোজো আগবাঢ় তেতিয়াহ'লে তই মোৰ মৰা মুখ দেখিবলৈ সাজু হৈ থাকিবি জোন তই যা মই মনে মনে হ'লেও যাম তই এতিয়া যা জোনাকী হ'ব দে নালাগে মই পাৰিম দে মানুহ ইমান স্বাৰ্থপৰ হ'ব নালাগে তহঁতৰ সুখৰ কাৰণে মায়ে কিমান কি কৰিলে কিন্তু আজি আচলতে টকা থাকিলেহে মানুহৰ বাবে নহ'লে একো নাই হ'ব দে মই পাৰিম পিতাই আপুনি ইমান স্বাৰ্থপৰ কেনেকৈ হ'ব পাৰিলে মই আপোনাৰ কথা আখৰে আখৰে পালন কৰিছোঁ কিন্তু আজি আপুনি খুৰীদেৱে আমাৰ ঘৰখনৰ কাৰণে কিমান কি কৰা নাই সৰুতে মা ঢুকাই থাকিল একমাত্ৰ খুৰীদেৱে মাৰ অভাৱ অনুভৱ হ'বলৈ দিয়া নাই কিন্তু আজি খুৰীদেউৰ বেমাৰ তথাপিও আপুনি পিতাই পিতাই আপুনি এইবোৰ নকৰিব মই আপোনাৰ সকলোবোৰ কথাই মানি ল'ম হাত জোৰ কৰিছোঁ পিতাই আপুনি এইবোৰ নকৰিব
খাই খাই বৰ ভাল পায়। মই জানো তই মোক বহুত বেছি ভাল পাওঁ, সেইকাৰণে তই মোক হেৰুৱাবলৈ ভয় কৰ। ময়োতো তোক হেৰুৱাবলৈ ভয় কৰোঁ, কাৰণ ময়ো তোক বহুত বেছি ভাল পাওঁ। পৃথিৱীৰ কোনো শক্তিয়ে আমাক আঁতৰাব নোৱাৰে। দাদা, এই নম্বৰটো লগাই দিয়কচোন। ৰুণজুন, তই উভতি আহ। সকলোবোৰ শেষ হৈ গ'ল। দাদা, এইটো লওক। ইমান ৰাতিপুৱা উঠাটো খাই আহিছ যে মোৰ মাল খাব মন নাই। ৰাতি হেং পাতাই নাই। কেলা মালকে থাক যে, এটা বেয়া খবৰ আছে। বেয়া খবৰ? মোৰ জীৱনত ভাল বুলিব লগা আছে কি, বেয়া বুলিব লগা আছে কি? মোৰ জীৱনৰ প্ৰতিটো উশাহে কষ্টকৰ, আৰু ভগৱানেও মোকহে বিচাৰি পাইছে। জোনাকী উভতি আহিছে। জোনাকী উভতি আহিছে, কিন্তু তাই আগৰ জোনাকীজনী হৈ অহা নাই। বগা সাজ পিন্ধি আহিছে আৰু শিৰত সেন্দুৰকণো নাই। আবে ভুলে আছ নেকি? বিশ্বাস হোৱা নাই যদি বল মোৰ লগত।
মানুহৰ জীৱনত ই গেলা মালটোৱে মেইন। ই দুখতো কামত দিয়ে, সুখতো কামত দিয়ে। মালটো কিন্তু বৰ বেলেগ বস্তু দেই। ঐ জোন, তই এনেকৈ থাকিবি নে কিবা কবি? তাইৰ বাপেকে তোক অলপ কষ্ট দিছেনে? টকা থাকিলে কি হ'ব? তাইৰ বাপেকে জানো তাইৰ গিৰিয়েকক ঘূৰাই আনিব পাৰিব? ঘেণ্টা পাৰিব। বেছি টকা পইচা থাকিলে বেয়া বে, মানুহৰ অহংকাৰ বাঢ়ে, শেষত সিদ্ধান্তই ভুল কৰি পেলায়। মই জোনাকীৰ ওচৰত যাম। তই বলিয়া হৈছ নেকি? তাইৰ ওচৰত যাব লাগিব। তাইৰ কি হ'ল, কেনেকৈ হ'ল, কি হ'ব, কেনেকৈ হ'ব, এই সকলোবোৰ জানিব লাগিব। জোন, তই মোৰ ওচৰলৈ যাব নালাগে, মই নিজেই তোৰ ওচৰলৈ আহিছোঁ। তই চাগে মোক এইযোৰ সাজত দেখি আচৰিত হৈছ ন? কিন্তু মই সঁচাকৈ সুখী। মোৰ জীৱনলৈ কাল অমালিকা নমাই অনা নৰপিশাচটোৱে মোৰ শৰীৰটোৰ লগত বহুত অত্যাচাৰ কৰিলে। ৰঙীন পৃথিৱীখন বৰ বেয়া জোন। মানুহৰ মুখখন চাই চৰিত্ৰ বুজিব নোৱাৰি। তাৰ বন্ধুবোৰৰ মদাহী আড্ডাত মোক লৈ যায় আৰু মই অমান্তি হ'লেই মোক মাৰধৰ কৰে। মোৰ শৰীৰটো সকলোৱে এইবোৰ কথা মই পিতাইক জানিবলৈ দিয়া নাই। পিতাই মনত বৰ কষ্ট পাব। আৰু মই জীয়াই আছো একমাত্ৰ তোক এইবোৰ কথা খুলি ক'বৰ বাবে। জোন, তই মোক ক্ষমা কৰি দিবি। তোৰ মৰম ভাল পোৱাবোৰ মই অযতনে ৰাখিব নোৱাৰিলো। আৰু এই বেয়া বস্তুবোৰ বেছিকৈ নাখাবি। জীৱনটো দীঘলীয়া, ছুটি কৰি নলবি। মই আহিছো। ঐ জোনাকী এক্সিডেণ্ট হ'ল, বৈ বৈ বৈ। ঐ জোন, বল বল বল, জোনাকী এক্সিডেণ্ট হৈ পৰি আছে। nga